নগাঁও আৰু মৰিগাঁও জিলাৰ মানুহৰ বাবে আছে এটা ভাল খবৰ। আপুনি মীন পালন কৰে নেকি? যদি কৰে তেনেহলে ভিডিঅটো আপোনাৰ কাৰণে। কম মূল্যত এতিয়া যিকোনো মাছৰ পোনা পাব। ভাল প্ৰজাতিৰ চিতল মাছৰ পোনা, লোকেল শিঙি মাছৰ পোনা, আমুৰ কাপ মাছৰ পোনা, ৰূপচান্দা মাছৰ পোনা, লোকেল মাগুৰ শিঙি মাছৰ পোনা, আপোনাৰ যি মাছৰে পোনা লাগে তলত স্ক্ৰীনত নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। ইয়া চাওক বন্ধুসকল, লোকেল শিঙি মাছৰ পোনা। ইয়া চাওক কি ধুনীয়া পোনা। যদি আপোনাৰ লোকেল শিঙি মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। ইয়া চাওক চিতল মাছৰ পোনা, বহুত ভাল কোৱালিটি চিতল মাছৰ পোনা, 4 ইঞ্চি 5 ইঞ্চি চিতল মাছৰ পোনা আছে, যোগাযোগ কৰিব। বন্ধুসকল ইয়া চাওক সুদূৰ কলকাতা ৱেষ্ট বেংগলৰ পৰা অহা শিঙৰা মাছ, টেঙৰা মাছৰ পোনা মই আপোনালোকক দেখুৱাই আছোঁ। ইয়া চাওক কি ধুনীয়া পোনা। মই কাৰ্টন খুলি আপোনালোকক দেখুৱাম কিমান ধুনীয়া পোনা আহিছে। এটা পোনা স্পট হোৱা নাই। ইয়া চাওক অক্সিজেন পেকিঙত আহিছে। মই আপোনালোকক দেখাব লৈছোঁ টেঙৰা মাছৰ পোনা, শিঙৰা বুলি কয়। এটা মাছৰ ওজন 60 গ্ৰাম 70 গ্ৰাম 100 গ্ৰাম পৰ্যন্ত হৈ যায়। কেজিত 15টা 20টা পিছত 1 কেজি হয়। ইয়া চাওক টেঙৰা গুলচা বুলি কয়। আপোনালোকৰ যদি টেঙৰা মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। আমি এনেকৈ অক্সিজেন পেকেজিং কৰি ডেলিভাৰী দি থাকোঁ। আপুনি অসমৰ যিকোনো ঠাইৰ পৰা মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে। ইয়া চাওক লোকেল শিঙি মাছৰ পোনা। আৰু আপোনাৰ যদি মাগুৰ মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। লোকেল শিঙি, লোকেল মাগুৰ, চন্দা, কচ। ইয়া চাওক বন্ধুসকল পাংগাছ কচ মাছৰ পোনা। ইয়া চাওক কি ধুনীয়া চাইজ। আপোনালোকৰ যদি পাংগাছ বা কচ মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। বহুত ভাল কোৱালিটি পাংগাছ মাছৰ পোনা আছে। ইয়া চাওক কলকাতাৰ প্ৰডাকশ্যনৰ পাংগাছ মাছৰ পোনা। ইয়া চাওক কি ধুনীয়া পোনা। যদি আপোনাৰ পাংগাছ মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়া চাওক কি ধুনীয়া পোনা। হলো নাকি?